নিৰ্বাচনৰ আগে আগে কৰোণা নাই বুলি কৈ দিয়ে, তাৰপিছত আকৌ কৰোণা বাঢ়ি যায়। এইটো চৰকাৰৰ কি পলিচি মই নাজানো, কিন্তু সন্দেহজনক। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক SKZYT নিউজৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজিও মই আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, আপোনালোকে নিশ্চয়কৈ জানে যে বৰ্তমান সময়ত কৰোণা পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ ফলত নীতি নিয়ম কিছু শিথিল কৰি দিয়া হৈছে। কিন্তু বহু লোকে ক'ব বিচাৰিছে যে উপ নিৰ্বাচনৰ কাৰণে এই শিথিলতা অনা হৈছে, কাৰণ ইয়াৰ আগৰবাৰ নিৰ্বাচনৰ সময়তো নীতি নিয়মসমূহ শিথিল কৰি দিয়া হৈছিল। কিন্তু নিৰ্বাচনৰ পিছত কৰোণা পৰিস্থিতি পুনৰ ভয়াৱহ হয় আৰু চৰকাৰে পুনৰ কঠোৰ ব্যৱস্থা ল'ব লগা হয়। আৰু ইয়াক লৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কি কৈছে তাৰ এটা সৰু ক্লিপ মই আপোনালোকক দেখুৱাই দিছোঁ। সেইটো এতিয়া এইবাৰ আকৌ পূজা চূজা পাতিবলৈ দিছে। এতিয়া নিৰ্বাচনৰ আগে আগে কৰোণা নাই বুলি কৈ দিয়ে, তাৰপিছত আকৌ কৰোণা বাঢ়ি যায়। এইটো চৰকাৰৰ কি পলিচি মই নাজানো, কিন্তু সন্দেহজনক। লগতে তেওঁ কাৰ বিষয়েও কিছু মন্তব্য আগবঢ়ায় আৰু তাৰো কিছু দৃশ্য মই আপোনালোকক দেখুৱাই দিছোঁ। ক্ষেত্ৰত মই অপজিশ্যনত আছোঁ, এতিয়াও আছোঁ, সদায় থাকিম। কথাটো হ'ল মোৰ লগত কোন থাকে মই নাজানো, খালি যিটো বস্তু জাষ্টিফাইড আৰু যিটো ভুল সেইটো ভুল, আৰু ভুলটো সদায় ভুল বুলিয়ে ক'ম, শুদ্ধ ভুল নকওঁ। যোনে যি নকওঁ সমৰ্থন কৰি আছে, এতিয়া সেইটো চেণ্ট্ৰেলৰ তেওঁলোকৰ পলিচি হয়, সেইটো কাৰণে সমৰ্থন কৰিছে। কিন্তু আমাৰ যিসকল মানে চিন্তাশীল মানুহ আছে, তেওঁলোকে চিন্তা কৰি চাওক। আৰু এতিয়া বাৰু কৰোণাৰ সময়ত আমি আগৰ নিচিনাকৈ আমি আন্দোলন কৰিব নোৱাৰোঁ, কিন্তু আমি ছ'চিয়েল মিডিয়া আছে আমাৰ। বন্ধুসকল, আজি এই ভিডিঅ'টোত ইমানেই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আমাৰ ইউটিউব চেনেল SKZYT নিউজত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।